হেল্ল' এভৰিৱান, পুনৰ এটি নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক সকলো ভালেই আছে। মোৰো ভালেই বাৰু, ঠিকেই আৰু এতিয়া ৰাতিপুৱা 10:30 বাজিছে। আমি ভাত পানী খাই মেলি পূৰা আজৰি। তাৰপিছত নৱ মানে অকণমান বাহিৰলৈ ওলাই গৈছে, কিবা এটা দৰকাৰ আছে তাৰ। আহি পোৱাৰ আগতে মানে মোক ওলাই মেলি ৰেডি হৈ থাকিব কৈছে, কেনিবা যাব বোলে। কেনিবা যাব মানে তেনেকৈ ফুৰিবলৈ বুলি নহয় আৰু চিনেমা চাবলৈ যাম বুলি কৈছে। হলত চিনেমা চাব যাব বোলে। বহুত দিনৰ পৰা কৈ আছিলে হলত চিনেমা চাবলৈ যাম বুলি, কিন্তু ডিউটি থকাৰ কাৰণে মিলাব পৰা নাছিলে। তো আজি চান্স পাইছে কাৰণে ওলাই থাকিবলৈ কৈছে আৰু মানে এইকেইদিনা এনেকুৱা হৈছে, আমাৰ দুয়োটাৰে মানে একেই আৰু ৰুমত থাকিবলৈ অকণো মন নাই। আমি যেতিয়াই মানে চান্স পাওঁ তেতিয়া ক'ৰবাত নহয় ক'ৰবাত ওলাই মেলি যাওঁৱেই। ঘৰৰ পৰা অহা পিছৰে পৰা এনেকুৱা হৈছে মানে, ঘৰত ধৰি লওক চবকে লগ পাই মেলি আছিলোঁ, তেনেকৈ টাইমটো পাছ হৈ যায় কথা পাতি মেলি, হাঁহি ফূৰ্তি কৰি মেলি। কিন্তু এতিয়া ৰুমত আৰু অকলশৰে থাকি ভালো নলগা হৈছে। অভ্যাস হ'বগৈ আৰু অলপ কেইদিনমানৰ পিছত, কিন্তু এতিয়া ঘৰৰ পৰা অহা ধৰি লওক বেছিদিন হোৱাও নাই যে, সেইটো কাৰণে মন বহা নাই মানে। তো ঠিক আছে, মই এতিয়া ওলাই মেলি লওঁ, নহ'লে আহি পাবহি এতিয়া। আকৌ লগ পাই আছোঁ আপোনালোকক। এইফালে আমাৰ ছাৰ একেবাৰে ওলাই মেলি ৰেডি, মোৰ কাৰণে ৰখি আছে আৰু এতিয়া আমি গৈ আছোঁ আৰু চিনেমা চাবলৈ ওলাই মেলি। এতিয়া আমি বাইকত গৈ আছোঁ আৰু আজি ইমানেই ৰ'দ দিছে নহয়, পূৰা গৰম একেবাৰে। হেলমেট পিন্ধিলে আৰু গৰম উঠিছে আৰু। আমি এতিয়া আহি টাউন পাই গ'লোহি, আৰু চিনেমা হলটো টাউনতে আছে, সেইটো কাৰণে সুবিধা আৰু আহিবলৈ ইয়াতে চাবলৈ। আমি এতিয়া আহি পাই গ'লোহি চিনেমা হল। ওপৰত দেখিছেনে জলি বুলি লিখা আছে, আৰু তলত এটা শ্বপিং মল আছে বাজাৰ ইণ্ডিয়া বুলি, তাৰ ওপৰতে আৰু চিনেমা হলটো। এয়া চিনেমা হলৰ ভিতৰৰ ভাগ অলপমান দেখুৱাই দিছোঁ আপোনালোককো। যথেষ্ট ধুনীয়া হয় দেখিবলৈ, আৰু লগতে বহুত চাফ চিকুণো হয়, সেইকাৰণে আহি ভাল লাগে আৰু ইয়াতে। আৰু এইফালে পূৰা একেবাৰে ভিৰ পপকৰ্ণ আৰু ক'ল্ড ড্ৰিংকছ কিনিবৰ বাবে। এনেকৈ পপকৰ্ণ আৰু ক'ল্ড ড্ৰিংকছ খাই চিনেমা চোৱাৰ মজাই বেলেগ। আমাৰ ছাৰেও এইফালে কিনি আছে আৰু। আমি এতিয়া চাই আছোঁ KGF চেপ্টাৰ 2, আৰু আজি পূৰা ভিৰ আৰু চিনেমা হলত। এইটো হলত আজিয়ে লাষ্ট মানে এইখন চিনেমা দিয়াৰ, কাইলৈৰ পৰা আকৌ বেলেগ নতুন চিনেমা চলিব, সেইটো কাৰণে পূৰা ভিৰ ইয়াত। চিনেমা চাই মেলি হৈ গ'ল, আৰু যথেষ্ট ভাল লাগিলে চিনেমাখন চাই। আপোনালোকেও চাব পাৰে, বহুত ভাল লাগিলে আৰু চিনেমাখন। আৰু এতিয়া আমি ৰুমলৈ বুলি উভতি গৈ আছোঁ, আৰু বাটতে এখন ৰেষ্টুৰেণ্ট দেখিলোঁ, তাতে সোমাই যাওঁ, কফি দুকাপ খাই যাওঁ আৰু। NH27 কিটচেন। ধুনীয়া হয় ইয়াৰ পৰিৱেশটো, আৰু এনেকৈ মুকলি আকাশৰ তলত চাহ বা কফি খোৱাৰ মজাই বেলেগ। আৰু ইয়াতে মানে বহুত ধুনীয়া কফি বনায়। আগতেও এবাৰ সোমাইছিলোঁ, সেইকাৰণে ইয়াতে বোলো খাই যাওঁ কফি।
এতিয়া ঢালিগাঁও বজাৰত সোমাই কেইটামান সৰু সুৰা বস্তু কিনি লৈছোঁ ৰুমৰ বাবে। ফালে আমাৰ ছাৰ ৰুম আহি পায়ে চিধাই একেবাৰে জিমলৈ ওলাই গৈছে। এতিয়া বজাৰৰ পৰা এইকেইটা কিনি আনিছোঁ মানে। এইটো এটা ভোট জলকীয়া আচাৰ। আমাৰ ছাৰে মানে খুব ভাল পায় আৰু ভোট জলকীয়া খায়, সেইকাৰণে এইটো লৈ আহিছোঁ এতিয়া। তাৰপৰা এইফালে জেমছ দুটা লৈ আহিছোঁ। তাৰপিছত এইটো পিনাট বাটাৰ, ব্ৰেডৰ লগত খাব পাৰি আৰু ধুনীয়াকৈ। চফ 2 পেকেট লৈ আহিছোঁ। মানে ভাত খোৱাৰ পিছত এনেই কিবা এটা চফ কিবা এটা খালেহে ভাল লাগে। এইখিনি ধুনীয়াকৈ ভাজি ল'ব লাগিব আৰু। তাৰপিছত এইফালে বিস্কুট এটা চাহৰ লগত খাবলৈ। তাৰপিছত এইফালে আলু পিঁয়াজ পাচলি তেনেকৈ আৰু। এতিয়া ৰুম আহি পাই গ'লোহি। আহিয়ে চিধাই মুখ হাত ধুই মেলি ফ্ৰেছ হৈ ল'লোঁ। তাৰপৰা এতিয়া একাপ লাল চাহ বাকি লৈছোঁ। মানে ক'ৰবাৰ পৰা আহি পোৱাৰ পিছত একাপ চাহ খালেহে মনটো ভাল লাগে। এতিয়া অকলে অকলে খাই আছোঁ আৰু। নৱটো জিমলৈ গুচি গ'লগৈ। তো ঠিক আছে তেতিয়াহ'লে আজিৰ ভিডিঅ'টো ইমানতে সামৰিছোঁ। আৰু ভিডিঅ'টো যদি চাই ভাল পালে, ভাল লাগিলে তেন্তে লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিবলৈ একেবাৰে নাপাহৰিব। আৰু মোৰ চেনেলটোলৈ যদি নতুনকৈ আহিছে তেন্তে প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। বাই বাই।